সফল হ'ব সকলোৱে বিচাৰে, কিন্তু সফল হ'ব বিচাৰিলে সকলোৱে সফল হ'ব নোৱাৰে। সফল এদিনতে পোৱা বস্তু নহয়, সফল হোৱাৰ কাৰণে বহু পৰিশ্ৰম কৰিব লাগিব। আজি আমি এই ভিডিঅ'টোত সফল মানুহৰ কেইটামান হেবিটছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা ফ'ল' কৰি আপোনালোকেও সফল হ'ব পাৰিব। 1 নম্বৰ হেবিটটো হ'ল সময় বৰবাদ নকৰা। সফল ব্যক্তিয়ে কেতিয়াও সময়ৰ অপব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকে জানে যে সময় বহু মূল্যৱান। সময় এবাৰ যোৱাৰ পাছত আকৌ কেতিয়াও ঘূৰি নাহে। সেইকাৰণে সফল ব্যক্তিয়ে সময়ক কেতিয়াও বৰবাদ নকৰে। সফল ব্যক্তিয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰে। 2 নম্বৰ হেবিটটো হ'ল সফল ব্যক্তিয়ে সদায় নতুন নতুন বস্তু শিকি থাকে। সফল হোৱাৰ কাৰণে আমি সদায় নিজকে আপডেট কৰি ৰাখিব লাগে। সকলো সফল ব্যক্তিয়ে জানে যে জ্ঞানৰ কোনো শেষ নাই, সেইকাৰণে তেওঁলোকে সকলো ফালৰ পৰাই জ্ঞান অৰ্জন কৰি থাকে। সফল ব্যক্তিসকলে সদায় কিতাপ পঢ়ি নতুন নতুন জ্ঞান অৰ্জন কৰে। তেওঁলোকে চাৰিওফালৰ পৰাই জ্ঞান অৰ্জন কৰাত গুৰুত্ব দিয়ে। 3 নম্বৰ হেবিটটো হ'ল বেলেগৰ কথাত গুৰুত্ব নিদিয়া। মানুহে আপোনাৰ বিষয়ে যি ভাবে ভাবিবলৈ দিয়া। মানুহে ভাবাটো ভাবিবই, তাক আপুনি মানা কৰিব নোৱাৰা। যদি তোমালোকে মানুহে এনেকৈ ভাবিব, এনেকৈ ক'ব, সেইবোৰ ভাবি থাকা, তেতিয়াহ'লে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিবা। মানুহে আপোনাৰ বিষয়ে যি ভাবে ভাবিবলৈ দিয়া, যি কয় ক'বলৈ দিয়া, সেইবোৰত আপুনি গুৰুত্ব নিদিবা। আপুনি আপোনাৰ কাম কৰি যোৱা। 4 নম্বৰ হেবিটটো হ'ল লক্ষ্য নিৰ্ধাৰণ কৰা। সকলো সফল ব্যক্তিয়ে প্ৰথমতে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে, যে তেওঁলোকে কি কৰিব, কেনেকৈ কৰিব। সফল হোৱাৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। যদি জীৱনৰ কোনো লক্ষ্যই নাথাকে, তেতিয়াহ'লে কেনেকৈ জানিবা যে আমি কি কৰিব লাগে বা কেনেকৈ সফল হ'ব লাগে। সেইকাৰণে আমি আমাৰ জীৱনৰ লক্ষ্যটো প্ৰথমতে নিশ্চিত কৰি ল'ব লাগে। আৰু 5 নম্বৰ হেবিটটো হ'ল এনে বহি নথকা। সফল ব্যক্তিয়ে কেতিয়াও এনে বহি নাথাকে। তেওঁলোকে প্ৰতিটো সময়তে কিবা নহয় কিবা কাম কৰি থাকে। তেওঁলোকে সদায় নতুন নতুন জ্ঞান অৰ্জন কৰি থাকে। সফল ব্যক্তিয়ে কেতিয়াও কামবোৰ কালিলৈ থৈ নিদিয়ে, লগৰ কাম লগতে কৰে। তেওঁলোকে জানে যে কালি কেতিয়াও নাহে। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।